হেল্ল' বন্ধুসকল, কেনেকুৱা খবৰ আপোনালোকৰ? মই পংকি কিচেনলৈ মই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ একেবাৰে ঘৰত বনোৱা এটা চিম্পল ৰেচিপি বুলি নকওঁ, কাৰণ আলু ভাজি চবেই ঘৰত বনাই খাই থাকে। কিন্তু মই সময়খিনি পাৰ কৰিবৰ কাৰণে ভাবিছোঁ আলু ভাজোঁ, তাৰপিছত আৰু লুচি খাম, সেইবোৰকে কৰিম আৰু অলপ সময়খিনি পাৰ কৰিব লাগিব নহয় জানো? কাৰণ এতিয়া কৰোণাৰ দিনত আৰু ক'ত ওলাই যাম কওকচোন, ঘৰৰ ভিতৰতে থাকিব লাগিব। আৰু ওলাই গ'লে এইটো বিপদ, আকৌ গাত লাগি আহিব, কি বা হয় একোতো ক'ব নোৱাৰি নহয় জানো? সেইকাৰণে ভাবিলোঁ আৰু এতিয়া সেই ঘৰতে বনাই এইটো যি পাওঁ তাকে বনাই মেলি খাই সময়বোৰ পাৰ কৰোঁ। আৰু আপোনালোকেও মোৰ দৰে এনেকৈ যি ভাল পায় তাকে কৰি মেলি সময়খিনি পাৰ কৰক। আৰু ঠিক আছে তেন্তে মই বনাওঁ, আপোনালোকে এনেই আৰু মোৰ লগতে আহক, চাই থাকক মইনো কেনেকৈ বনাওঁ, আপোনালোকেও চাব, ময়ো বনাই থাকোঁ। এয়া চাওক, এতিয়া কেৰাহী পাতিলোঁ। এয়া মিঠাতেল দিম মই। এয়া আপোনালোকে আলুখিনি চাই পৰিমাণত আৰু তেল দিব। তেল দিলোঁ, এতিয়া এইখিনি অলপ গৰম হ'বলৈ দিওঁ। এয়া চাওক, ধোঁৱা ওলাইছে আৰু গৰম হৈ গ'ল। এতিয়া মই এয়া গৰম হোৱাৰ পিছত এয়া পাঁচফোৰণ দি দিলোঁ। এইখিনি অলপ দি লওক। তাৰপিছত এয়া চাওক, কেঁচা জলকীয়া দি দিছোঁ এটা। তাৰপিছত কেঁচা পিঁয়াজ দি দিছোঁ। তেলতে দি দিব এনেকৈ। মই নহৰু আদা দিয়া নাই, অকল কেঁচা পিঁয়াজ দিছোঁ। আৰু কেঁচা জলকীয়া যদি আপোনালোকে আৰু দিওঁ বুলি ক'লে দিব পাৰে। এয়া চাওক, আলু মই ইয়াতে দি দিম এতিয়া। আৰু নিমখটো আপোনালোকে নিজৰ পৰিমাণত দিব। মই 1 চামুচ আৰু অলপ দিছোঁ। আৰু এইখিনি এতিয়া অলপ সময় মই নিমখখিনি ভালকৈ মিহলাই, তাৰপিছত মই অলপ সময় ঢাকি এয়া চাওক, পুৰা সিজি আছে দেখিছে। একেবাৰে চিম্পুল, মই কৈছিলোঁ ন আপোনালোকক এতিয়া চিম্পুল বনাই দেখুৱাম। তাৰপিছত লুচি বনাম, একদম গৰম গৰম ফুলা ফুলা লুচি, তাৰপিছত খাম, আপোনালোকেও খাব এনেকৈ। এতিয়া চাওঁ, এয়া চাওক, নিমখখিনি চাগে আলুৰ লগততো মিলিলেই আৰু এতিয়া মই ইয়াত অলপমান হালধি দি দিছোঁ। এতিয়া আকৌ গেছটো অলপ সৰু কৰি মই ঢাকি থ'ম, অলপ সিজি লওক। আৰু এতিয়া চাওঁ আকৌ, এয়া অলপ কাঁহীখনত লাগি ধৰিছে। তাৰমানে এতিয়া অকণমান ইয়াত পানী অলপ দিব লাগিব। অকণমান পানী অলপ দি দিছোঁ, বেছি নহয় দেই, অলপ দিব, এনেই জাষ্ট। এতিয়া গেছটো আপোনালোকে সৰু কৰি লাহে লাহে সিজিবলৈ এনেকৈ থৈ দিব। আৰু আলু সিজি গ'ল, আৰু এতিয়া মই এইখিনি বন্ধ কৰি দিওঁ। তাৰপিছত এতিয়া মই কণী এটা আমলেট বনাই লৈছোঁ, সেয়াও আপোনালোকক দেখুৱাই দিওঁ। আৰু কণী আমলেটটো মইনো কি ষ্টাইলত বনাই খাওঁ আপোনালোকেও চাই থাকক। এইখন পাতি দিছোঁ, আৰু ইয়াত এতিয়া মই কণী দুটা লৈ লৈছোঁ। আৰু তাত মই কি দিছোঁ এয়া চাওক, এয়া দিছোঁ পিঁয়াজ এটা সৰু, তাৰপিছত সৰু সৰু এয়া চাওক নহৰু সৰু সৰু টুকুৰা কৰি দিছোঁ। আৰু এয়া আদা, এয়াও সৰু সৰু টুকুৰা কৰি দিছোঁ। আৰু এইখিনি ইয়াতে দি দিছোঁ। তাৰপিছত আৰু ইয়াত নিজৰ পৰিমাণত আপোনালোকে নিমখ অলপ দি দিব। আৰু মই ইয়াত দি দিছোঁ। তেতিয়ালৈকে এয়া টেৱাখনো গৰম হৈ গ'ল। এয়া মিঠাতেল মই দি দিছোঁ। এয়া চাওক, মজা। কি কৰিব আৰু, লকডাউনত এইবোৰে কৰি থাকিব লাগিব নহয় জানো? অলপ ভালো লাগে দিয়কচোন, নহ'লে সময়বোৰ পাৰ হ'ব কেনেকৈ।
কণী আমলেট তেন্তে ৰেডি। আৰু এতিয়া তেন্তে মই লুচিখিনি বনাই লওঁ। এয়া চাওক, কেৰাহী পাতিলোঁ। এতিয়া মই লুচিকেইখন বনাম। আৰু লুচিকেইখন আচলতে মই আপোনালোকক দেখুৱাবলৈ নহ'ল জানেনে, বৌ এইফালে মঠি আছিলে। তাৰপিছত মই অকল এতিয়া জাষ্ট লৈহে আনিছোঁ। আৰু এয়া ৰিফাইন তেল দিছোঁ। তাৰপিছত এতিয়া মই লুচিকেইখন মানে এয়া কাটি একেবাৰে শ্বৰ্টত কৰিছোঁ জানেনে, ডাঙৰকৈ কৰি ল'লোঁ, গোল কৰি ল'লোঁ ডাঙৰ কৰি। তাৰপিছত আৰু মাজতে দেখিছেনে 4 পিচ কৰি দিলোঁ, দেখিছে। এতিয়া ৰ'ব, কেৰাহীখন গৰম হৈ লওক। এয়া চাওক, তেলখিনি গৰম হৈ গ'ল। আৰু এতিয়া মই লুচিখন বনাই লৈছোঁ। এয়া চাওক, মোৰ লুচি ভাজি ৰেডি হৈ গ'ল। আৰু কণী আমলেট আপোনালোককতো দেখুৱাইছিলোঁৱেই। তাৰপিছত এয়া হৈছে গ্ৰীণ চাটনি মই বনাইছিলোঁ আৰু আলু। আৰু এতিয়া তেন্তে খাওঁ আৰু। এয়া চাওক, ৰেডি হৈ গ'ল। আৰু এতিয়া মই খাই আছোঁ আৰু খাই কেনেকুৱা লাগিছে সেইটো আৰু আপোনালোকক জনাই আছোঁ। আচলতে কথাটো ক'বলৈ গ'লে লুচিনো কি ভাল লাগে বেয়া লাগে হয় নাই, ভালেই লাগে আৰু লুচি খাই। তাৰপিছত আলুৰ লগত আৰু এনেও ভাল লাগে। কিনো কৰিম আৰু, এইবাৰ খাই সময়বোৰ পাৰ কৰিব লাগিব। কিন্তু কণী আমলেটত নহৰু আৰু আদা দিলে সঁচাকৈ বহুত ভাল লাগে। আৰু গ্ৰীণ চাটনি আপোনালোকক মই মোৰ আগৰ ৰেচিপিটো দেখুৱাইছিলোঁ, চাটনি সেইটোৱে বনাই আছোঁ। এতিয়া মই এনেকৈ খাই থাকোঁ, সময়বোৰ পাৰ কৰি থাকোঁ। আৰু আপোনালোকেও যি ভাল লাগে ঘৰত তেনেকৈ কাম কৰি থাকক, মানে য'ত ভাল লাগে, মনটো য'ত বহে আপোনালোকৰ সেইটোৱে কৰি থাকক। মই বনাই ভাল পাওঁ, খাই ভাল পাওঁ, সেইকাৰণে এইবোৰে কৰি মনটো পাৰ কৰি আছোঁ। ঠিক আছে তেন্তে এতিয়া মই বিদায় লওঁ। বাই বাই।